চলো না ইনে গৈ তাত খুলি পেলাই হেতু চাই দিলে ফোনটো চাওঁচোন ফোনটো চাওঁ ও ক্যামেরা অন হৈছে দেই ক্যামেরা অন হৈছে আমি কম এতিয়া হ্যাপি নিউ ইয়ার হ্যাপি নিউ ইয়ার হ্যাপি নিউ ইয়ার অকল হ্যাপি নিউ ইয়ার বুলি ক'লে নহব আমাৰ যে নতুন গান এটা ওলালে সেইটো আপোনালোকে শুনিলে নে নাই কোনটো গান বৰষে বৰষে আহে নতুন উষাহ হৰষে বৰষে প্ৰাণত গানৰে প্ৰবাহ সঁচা ভাল আছিল ভাল আছিল কিন্তু যে গানটো গাই থাকোতে মই যে অকমান লিৰিক্সটো ভুল কৰিলো হ্যাঁ এই তুমি গোৱা এইটোৱে শুদ্ধ এই কৰি এটা গোৱা। ভিডিঅ' মনত আছে চাগে শুদ্ধ মনত নাই বাস চেষ্টা কৰো যোৱা বছৰে গাইছিলো তো গানটো আজিটো এদিন মানে পিছ পৰি এবছৰ পাৰ হৈ গ'ল। এবছৰ এবছৰ পাৰ পাৰ হৈ হৈ গ'ল এতিয়া গ'ল, চাওঁ গাবলে বৰষে বৰষে আহে নতুন উষাহ হৰষে বৰষা প্ৰাণত গানৰে প্ৰবাহ মই মাজতে ৰখাইছো এই গানটোত আমি যেতিয়া গাই আছিলো এই যতীন দাক আমি কিমান ৰবা এই গানটোৰ পিছত আৰু তোমাৰ পাৰ্টটো আহে কন্টিনিউ কৰাচোন গানটো গাবই নিদিয়ে মানে কোনটো পাৰ্টৰ কথা ক'লে তুমি আৰম্ভণি কৰা আকৌ আকৌ আৰম্ভণি ওকে ঠিক আছে বৰষে বৰষে আহে নতুন উষাহ হৰষে বৰষা প্ৰাণত গানৰে প্ৰবাহ বৰষে বৰষে আহে নতুন উষাহ হৰষে বৰষা প্ৰাণত গানৰে প্ৰবাহ এই যে যিটো কণ্ঠ শুনিছে নহয় এই কণ্ঠটো এতিয়া বেছি ধুনীয়া হৈছে গানটো যেতিয়া আমি ৰেকৰ্ডিং কৰিলো নহয় ৰেকৰ্ডিঙৰ দিনা মাতটো মাত নাই গৰম পানীৰে গাৰ্গল কৰি কৰি মানে মাত ডিঙি তেনেকে ধৰি ধৰি গাবলগীয়া হৈছে মাত ভাঙি মই অৱস্থা এক নাই ফ্লাক্স পানী লৈ গৈছিলো ফ্লাক্স এক সব হে মেডিসিন পৰ্যন্ত লৈ যোৱা হৈছে মানে ষ্টুডিঅত প্ৰেক্টিছত ইমান আৰু আজি চাওক আজি মাতটো এক বছৰ পাৰ হৈ গ'ল ন মাতটো ঘূৰি আহিছে এইখিনিতে এটা কথা ক'ব লাগিব বৰদেলিবাই ইতিমধ্যে কৈছে যতীনদাৰ এটা পাৰ্ট আছিল সেই পাৰ্টটো আমি এইটো ৰুমতে বহি খুব ইণ্টাৰেষ্টিং পাৰ্ট যতীনদাৰ ক'ব এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিল আমি কিমান তাক শিকাইছো সেই পাৰ্টটো তাৰ বাৰে বাৰে এটা লগতে লাগি ধৰে তাৰ আমি সেই পাৰ্টটো এতিয়া যতীনদাৰ মুখেৰে শুনিম এতিয়া আমি সেই গীতটি মানে মোৰ কি হৈছে মই পটকে এটা বস্তু নুহুমাই মানে কেতিয়াবা এনেকুৱা হৈ যায় সৰু বস্তু এটাকে মই পটকে আয়ত্ব কৰিব নোৱাৰো আৰু হৈ গ'লে হৈ যায় কিন্তু নহ'লে কেতিয়াবা বহুত টাইম লাগে পিছত পিছত ভাল ভাল লাগে সেইদিনা মই বহুত শুনিছো ৰাতি এইটো কাৰণে মই ৰেকৰ্ডিং কৰিলো মোৰ লগত সেই ভিডিঅ'টো আছে মই দেখিছোঁ ভিডিঅ'টো আছে ন ভিডিঅ'টো দেখাই দিওঁ ভিডিঅ'টো অলপমান দেখাই দিলে ৰাইজে গম ৰাইজে পাব গম পাব আপুনি এইটো গাই শুনাওক এতিয়া সেইখিনি আগৰ সুৰটোতো পাহৰি থাকিলো বাৰু যোনটো ফুল সুৰ আছিলে সেইটো নতুনটো তেনেকুৱা আছিলে পাৰ হোৱা সময়ত কি পালো কি হেৰুৱালো হিচাপ ৰাখি হ'বনো কি এইখিনি হ'বনো কি আৰু এটা কথা ক'ব লাগিব ইমানে লাষ্টত আমি ইমানেই মানে শিকালো যতীনদাক চেষ্টা কৰি আছে বাৰে বাৰে হোৱা নাই লাষ্টত মই গৈ পেলাই তাত বহিছোগে যাতে মোৰ পাৰ্টখিনি মই পাহৰি আৰু মই মোৰ নিজৰটো পাহৰি গ'লো গানটোৰ অৰিজিনেল সুৰটো কি আছিল তাৰপিছত অলপ সময় চেষ্টা কৰাৰ পিছত যতীনদাই গালে ধুনীয়াকে তাতছে মানে সেইদিনা গোৱাতকৈ পিছত যিদিনাখন ৰেকৰ্ডিঙত কিন্তু ভাল গাইছে এইটো বেষ্ট আল্টিমেট মানে আল্টিমেট গাইছে ক'ব লাগিব আৰু চবে কৈছেও পাৰ্ট এটা আছিলে যতীনৰ হেইটো মানে ভাল হৈছে মানে সেইকণ ইমান ধুনীয়া সফট মানে লৈ গৈছে নহয় স্মুথ কে গাব পাৰিছে হাত টাচ কৰি গৈছে খুব ভাল হৈছে সেইখিনি নহলে সেইদিনা আচলতে মই প্ৰেক্টিচ বহুত কৰিছো কাৰণ গম পাওঁ এটাই লাইন আছে সেইটো যদি বেয়াকে গাওঁ বহুত লাজৰ কথা হ'ব প্ৰেক্টিচততো সাংঘাতিক বেয়া কৰি ইমান দিছো কম দিনত আমি বস্তুখিনি প্লেন কৰিছো মানে চবে প্ৰেক্টিচো টাইম পোৱা নাই ন চবে ডিউটিৰ মাজতে হৈছে বস্তুবিলাক দুসপ্তাহৰ ভিতৰত এটা গান বনোৱা ইমান ইজি easy কৰি নহয়। উলিয়াই দিয়া মানে ডেডলাইনত এইটো মানে এটা চ্যালেঞ্জ আকৌ তেনেকে ইমান কামৰ মাজত আমি টাইমটো এবাৰ মিলি নাহে। কৰিছো দেই চ্যালেঞ্জ এতিয়া মই আমাৰ কেমেৰা আৰৰ মানুহজনক গানটো এতিয়া চাব মই দিয়া, দেখুৱাম দেই কেমেৰাৰ আৰৰ মানুহজনক এইজন হৈছে আমাৰ কেমেৰাৰ আৰৰ মানুহ এখেতে প্ৰথমতে কনচেপ্টটো ভাবিলে তাৰপিছত ভুল হৈছে কনচেপ্টটো কনচেপ্টটো আমাৰ মৌচুমী বাৰ আছিলে কনচেপ্টটো আছিলে মৌচুমী বাৰ এক্সিকিউট কৰিলে শংকৰ দাই আৰু বাকী সব প্লেনিং এওঁলোকৰ মৌচুমী বা আৰু এইফালে শংকৰ দা মানে আমাৰ হাতত 14 দিন আছিলে মৌচুমীয়ে ক'লে যে এটা গান বনাও নতুন বছৰৰ গান তাৰপিছত মই বোলো ভাবিব পাৰি তাৰপিছতে তাই গুণগুণাই দিলে মই ভাবিলো ঠিক আছে পাৰি মই লগে লগে সেইদিনাখনে গ'লো মানে গাড়ীত গৈ আছো গাড়ীত মই ভাবোতে কি ভাবো এনেকে ভাবি থাকোতে
নিজে নিজে সুৰটোৱে ওলাই আহিলে, কথাখিনি ওলাই আহিলে, মই একো কৰিবলগীয়া নহ'লে। তাৰপিছত আৰু গানটো হৈ গ'ল। হৈ যোৱাৰ পিছত মই এওঁলোকক আহি ক'লোহি, নিজে নিজে গোটেইখিনি হৈ গ'ল। তাৰপিছত আৰু মানে ওলাই আহিল। মানে গানটোৰ লিৰিক্সখিনি পিছত সলনি হ'ল, মোৰ অকণমান কিবা সুৰ এটা আৰু অকণমান 2-এটা লাইন দিছিলোঁ, কিন্তু উঠা জাগা জীৱন জিনাখিনি সেইখিনি একদম আৰু নাচি দেখুৱাই দিয়ক অকণমান কেনেকুৱা আছিলে। আমাৰ ষ্টেপ এটাও বনাইছিলোঁ আমি, চিগনেচাৰ ষ্টেপো বনাই দিলোঁ। মানে ইমানে ভাল লাগিলে সেইটো। মই যেতিয়া মানে প্লেন আহিছিল মনলৈ, তেতিয়া আনকি মানে মোৰ সেইটোও আহি গৈছিলে মনলৈ, নাজানো আৰু কেনেকৈ। এইটো উঠা জাগা জীৱন। বেকগ্ৰাউণ্ড মিউজিকটো লাগিব, আমি গাই দিম। ৰেডি 1 2 3 উঠা জাগা জীৱন জিনা, উঠা জাগা জীৱন জিনা। বঢ়িয়া 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 বঢ়িয়া। গোটেই গানটো আমি ভাল লাগিলে। আটাইতকৈ ভাল লাগিলে কি, আমাৰ এই 4জন আমি আছে ইয়াত, কিন্তু তাৰ উপৰি আৰু কেইবাগৰাকীও আছিলে। আমি এতিয়া লগত নাই। আমি গোটেইখিনিয়ে খুব এটা পজিটিভ ভাইবছ এটা আমাৰ মাজত আহিছে। আৰু গানটো আমি বনোৱাৰ সময়ত আমি চিকমিক ষ্টুডিঅ'লৈ গ'লোঁ। তাত নবেদ্য দাক লগ পালোঁ, নবেদ্য হাজৰিকা। তেওঁ এই ক্ষেত্ৰত যথেষ্ট মানে এটা পৰিচিত নাম। তেওঁ গীতটো খুব আগ্ৰহী ল'লে আৰু খুব সুন্দৰভাৱে আমাক সময়ত উলিয়াই দিলে। গোটেই আমি তাৰপিছতে ইমান ভাল লাগিলে যে আমাৰ গীতটোৰ মাজত মৈত্ৰী কৌশিক আৰু সৰু ল'ৰাটো অকণমান আৰিয়ান শংকৰ। আৰিয়ান শংকৰেও সি মোৰ ল'ৰা। সি এবাৰতে গানটো গাইছে দেই, এটা আৰু সি নিজকে খুব মানে সি ৰিলছবিলাক যিবিলাক আহে শুনিবলৈ পাইছে যে জুবিনৰ এটা ট্ৰেকতে গায়। সি নিজকে মানে এতিয়া তাৰ ৰিয়েকশ্যনটো কেনেকুৱা এতিয়া? তাৰ ৰিয়েকশ্যন খুব ভাল। সি মানে উৎসাহিত হৈছে আৰু এই কথাটোৱে ষ্টুডিঅ'লৈ নিছোঁ, গান গাইছোঁ। তাৰ জীৱনৰ প্ৰথম অভিজ্ঞতা, সিটো ষ্টুডিঅ' বা মাইকে দেখি পোৱা নাই। গতিকে সি এতিয়া গানৰ কাৰণে খুব উৎসাহী হৈ পৰিছে গান গাবলৈ। সেইটো কথা তাক এটা ভাল এটা ইতিবাচক দিশ এটা আনি দিছে তাৰ কাৰণে। আৰু গোটেই কথাটো ইতিবাচক দিশ অকল তাৰ কাৰণেই নহয়, আমিও আচলতে এইবোৰ গানৰ ক্ষেত্ৰত আমিও তাৰ নিচিনা কেঁচুৱা এটা। কিন্তু এতিয়া আমিও এটা সেই ইতিবাচক এটা হেৰি পাইছোঁ। আৰু আমি ভাবিছোঁ যে এনেকুৱা চিন্তা চৰ্চা আমি জীয়াই ৰাখিম ভৱিষ্যতে। মানে এতিয়া কথাবোৰ ইতিবাচকেই হ'ব। আমি 26 আহি থকা প্ৰত্যেকটো দিনৰ আমাৰ যি চিন্তা, সেয়া ইতিবাচকেই হ'ব চব। আৰু আমাৰ এইখিনিতে কিন্তু আমাৰ এটা কিন্তু হেৰি আছে, আমাৰ এইখিনিতে এটা মানে আপোনাৰ হেৰিও আছে, কি বুলি কয়, আমাৰ এনাউন্সমেণ্ট এটা আছে। এনাউন্সমেণ্টটো এতিয়া কোনে কৰিব? মৌচুমী বাই কৰিব নে শংকৰ দাই কৰিব? আমি ৰাইজক যোনটো এনাউন্সমেণ্ট দিম, এনাউন্সমেণ্টটো মৌচুমী বাই কৰি দিয়ক। আৰু আচলতে আমি আৰু আপোনালোকৰ বাবে এটা নতুন এটা আকৌ আৰম্ভণি এটা আৰু নতুন পেজ এটা আমি আৰম্ভ কৰিছোঁ। এইটোৱে পৃষ্ঠা আমি য'ত আপলোড দিছোঁ, এইটোৱে EchoVibes, আৰু এইটোৱে হৈছে আমাৰ প্ৰথম ভিডিঅ'। আৰু এইটোৰে আমি আজি আত্মপ্ৰকাশ কৰিলোঁ চবে দেই। আত্মপ্ৰকাশ চবে নামবিলাক এবাৰ কৈ দিওঁ নেকি ন আমি? মোৰ নাম মৌচুমী শৰ্মা বৰুৱা। নমস্কাৰ, মোৰ নাম বৰ্ণালী নাথ। নমস্কাৰ, মোৰ নাম যতীন লাহন। নমস্কাৰ, মই ৰাজ শৰ্মা। আৰু এইফালে আছে আমাৰ বৰ্তমান ধৰি আছে আমাৰ শংকৰ দত্ত। আৰু গোটেই মই কথাটো যে ইয়াৰ আগতে ক'লোঁ যে আমি এটা পৰিৱেশ আমি এটা আহিছে, এই পৰিৱেশটো আমি জীয়াই ৰাখিবলৈকে, এটা ইতিবাচক পৰিৱেশ জীয়াই ৰাখিবলৈকে আমি এই পৃষ্ঠাটো আমি আগবঢ়াই নিম। আৰু সেই যাত্ৰাৰ আমি অংশীদাৰ, লগতে আপোনালোকো শ্ৰোতা হিচাপে অংশীদাৰ হৈ থাকিব ভৱিষ্যতেও। যিহেতু নামটোৱে EchoVibes, গতিকে পজিটিভ ভাইবছবিলাক সদায় ইক' হৈ থাকিব লাগিব। কিন্তু নিউ ইয়াৰ বুলি যে আপোনাৰ আঙুলিটো দেখাই দিয়ক দৰ্শকক এবাৰ। আঙুলিটো মানে অকণমান চাফ চিকুণৰ নামত গ'ল, স্কুটি চাফা কৰিছিলোঁ, কাটা গ'ল। আৰু একো নাই, ঠিক হৈ যাব 2-3 দিনত। ৰাজি কি ক'বা এতিয়া? মোৰ একো ক'ব লগা নাই, আপোনালোকে ছাপোৰ্ট কৰক আমাক। আমি যিমানখিনি পাৰোঁ আপোনালোকৰ কাৰণে কৰিবলৈ চেষ্টা কৰিম সকলোৱে মিলি। আৰু যতীন দাই যিহেতু ক'লে EchoVibesৰ আমাৰ চাউণ্ডটো ইক' হৈ থাকিব লাগিব, গতিকে আমি গুঞ্জৰিত হৈ থাকিব লাগিব। আমি গুঞ্জৰিত হৈ থাকিবৰ কাৰণে কি কৰিব লাগে আমি সেইখিনি কৰিবলৈ চেষ্টা কৰি যাম। আমি কি কৰিম? আমি মাজে মাজে গোটেইখিনি প্ৰতিভাশালী গায়ক গায়িকা আছে ইয়াতে, মানে উঠি অহা এটা শক্তি। তো তেওঁলোকে গান গাই থাকিব, আমি শুনি থাকিম। কিন্তু শংকৰ দাও আমাৰ গীতটোত কিন্তু শংকৰ দাও গাইছে দেই। শংকৰ দাও গাইছে। উঠা জাগা জিনা পুৰা জাগাই দিছো মানে। মৌচুমী বাই নাগালে কিন্তু শংকৰ দাই পুৰা আছিল। এই গীতটোৱে মোক দুটা কাম কৰিলে। এই ভিডিঅ'টোত মই নাচিবলৈ আৰম্ভ কৰিছোঁ, নচুৱাইছে মোক এওঁলোকে, আৰু মোক জীৱনৰ প্ৰথমবাৰৰ বাবে মাইকত গোৱাইছেও। গতিকে দুটা কাম মই প্ৰথম কাম কৰিছোঁ এতিয়া ইয়াৰ পিছত আৰু বহুত প্ৰথম কাম কৰি যাম চাগে।
আৰু বহুত বহুত কাম কৰি যাম আৰু আপোনালোকে বেকগ্ৰাউণ্ডটো আমাৰ কিছুমান এনেই আমোদ ফূৰ্তি কিছুমান ভিডিঅ' আছে সেইবিলাক চাব পাব BTS কিছুমান BTS কিছুমান থাকিব মাজতে কেনেকৈ আমি কৰিলোঁ কামখিনি আমাৰ জেমিং সেশনো থাকিব জেমিং সেশন থাকিব গোটেইখিনি আৰু কি স্পেশালিটি থাকিব আমাৰ এই পেজটোত মই এনেই আমাৰ গ্ৰুপটো এতিয়া আমি সৰু কিন্তু আমাৰ গ্ৰুপটো বিশাল আমি এই ভিডিঅ'ত কেইবাজনো আছে হা আমি এতিয়া মানুহ ইয়াতে নাই কাৰণে আমি 5জন সমবেত হৈছোঁ কিন্তু আমি এই সকলোবিলাকক লৈ আমি খুব বেছি আমি বহুত কিবা কিবিও কৰিম বুলি নকওঁ কিন্তু আমি এটা জমাই থাকিম আৰু গীতৰ চৰ্চা কৰি যাম সংস্কৃতি সংগীত যদি আমি চৰ্চা নকৰোঁ কোনেনো কৰিব নহয় জানো গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এবাৰ কৈ দিয়ক নামটো মৌচুমী বা নামটো কৈ দিয়ক EchoVibes সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু পাই থাকিব নতুন নতুন খবৰ নতুন নতুন ইতিবাচক খবৰ কেৱল আপোনালোকৰ মৰম আমাক লাগিব য়েছ লাইক শ্বেয়াৰ ফ'ল' EchoVibes এই যিটো ভাইবছ আনিব তাৰ লহৰত আপোনালোকো ডুবি থাকিব আপোনালোকে কি ক'ব অ'কে তাকে ক'লোঁ EchoVibes ছাবস্ক্ৰাইব কৰিব গতিকে ধুনীয়া ধুনীয়া গান আৰু মনোৰঞ্জন ধৰ্মী বিভিন্ন বস্তু আহি থাকিব যিহেতু শংকৰদা আছে বহুত ক্ৰিয়েটিভ মানুহ কিবা কিবি লিখিব কৰিব আমিতো কৰি যাম আৰু বাকীখিনি আমি যিখিনি কৰিব পাৰোঁ মৌচুমী বা আছে গতিকে ধুনীয়া ধুনীয়া বস্তু চাই থাকিবৰ কাৰণে EchoVibes ছাবস্ক্ৰাইব কৰিব গতিকে ধুনীয়া ধুনীয়া বস্তু চাই থাকিব EchoVibesটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আমাক ফ'ল' কৰি যাব বেল আইকনটো ক্লিক কৰিব যাতে আমাৰ কিবা এটা নতুন ভিডিঅ' অহাৰ লগে লগে আপোনালোকৰ তাত নটিফিকেশ্যন যায় আৰু এনেকৈ আমাক মৰম দি যাব হেপী নিউ ইয়াৰ ৰাজে এবাৰ কৈ দিয়া ৰাজে কৈ দিয়া EchoVibes yes সকলোৱে ছাবস্ক্ৰাইব কৰিব আজিলৈ কি সামৰি দিওঁ নেকি আজিলৈ আমি সামৰিছোঁ কিন্তু লগ পাই থাকিম অ'কে 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 EchoVibes EchoVibes ছাবস্ক্ৰাইব কৰিব